वेलकम बैक माय न्यू भिडिओ तुम्हालोকক मोर भिडिओ दिल से स्वागतम आज এটা নতুন মানে ফার্স্ট এটা ব্লগ বনাব গৈ আছো আৰু ব্লগটো তোমালোকে চাই যদি ভাল পোৱা প্লিজ লাইক কমেন্ট শেয়ার সাবস্ক্রাইব কৰি দিবা আৰু ব্লগটো বহুত মজা হ'ব গৈ আছে তাৰ কাৰণে মোৰ লগত বলা আজি আমি অলপ ধামাকা কৰোঁ গাইস আজি আমাৰ মাজত আহি আছে দয়াদা আৰু দয়াদা মানে কোন সিনটো পাইছে সাগে TangaNidiba মজা রোস্টিং ভিডিও তোমালোকে দেখিবলৈ পোৱা আৰু মই এটো মোৰ চেনেলটোত ফাৰ্স্ট এটা ব্লগ বনাব গৈছো এই ব্লগটো তোমালোকে হেকলৈকে চাই থাকিবা আৰু আজি বলাচোন যাও দয়াদাক আমি লগ কৰি আহো বলা মোৰ লগতো বাইক সাইক নাই মোৰ লগতো একো নাই বাইক চাইছো কি একো নাই মই সাইকেল লৈ গৈ আছো লগ কৰিব কাৰণে দয়াদাক আৰু বহুত স্পেশাল ভিডিও হ'ব গৈ আছে এটো আৰু আমাৰ ঢিঙত মইতো ক'ব পাহৰিছো আমাৰ কি নাম আমাৰ ঢিঙত জগন্নাথ মন্দিৰ আহি আছে দয়াদা বলা সাংগ বলা Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And guys বলা যাই থাকো আমি লগ কৰিব দয়াদাক লগ কৰিব আমি যাই থাকো বলা ভিডিওটো শেষলৈকে চাই থাকা অলপো স্কিপ নকৰাকে বলা বাইক সাইক নাই আমাৰ সাইকেল লৈ যাব লাগিব বলা এতিয়াই গ'লো যেন বাচি গ'লো গাইছ বাচি গ'লো বলা গৈ থাকো গাইছ চাইকেল লৈ আহিব লাগিব আৰু বেছি দূৰ নালাগে পামগে আৰু বেছি দূৰ নাই আৰু গাঁও আহি পালোহি পাম আৰু বেছি দূৰ নাই বলা লাহে যাই থাকো নেকি বেছি দূৰ নহয় আমাৰ ঢিঙৰ পৰা বেছি দূৰ নহয় নেকি 2-3 কিলোমিটাৰমান হৈ যায় বেছি নহয় বলা স্পীড যাবলৈ চেষ্টা কৰি আছো আহি পালে চাগে 10টা বজাত অহা কথা আহি পালে চাগে মই সবচে দেৰি মই অলপ মানে লেজি আছো গাইছ সঁচা কথা দেই ৰাতিপুৱা উঠা গা চা ধোৱা ভাত পানী খোৱা অলপ লেজি আছো তাৰ কাৰণে বলা গাইছ বেছি দূৰ নাই নাগাঁও পাৰ হৈছোঁ আৰু তোমালোকক দেখাব চেষ্টা কৰিম আৰু দয়াদাৰ লগত কথা পাতিব চেষ্টা কৰিম এটা দুটা কথা পাতেনে নাপাতে নাজানো কিন্তু পাতিব চাগে আৰু দয়াদাক লগ কৰিব লাগে বহুত এক্সাইটেড হৈ আছোঁ গাইছ বলা গৈ থাকোঁ আমি কিমান স্পীড ব্ৰেকাৰ ভাল মানে চুলি গাইছ বেয়া ভাবি নল'ব বলা গৈ থাকোঁ এখন হাতত মই মোবাইল কেমেৰা কৰি আছোঁ আৰু এখন হাতেৰে চাইকেলত ধৰি আছোঁ কষ্ট হৈছে অলপমান
অলপ স্পীডো আহি আছোঁ বেছি লাহে লাহেও অহা নাই পাম গৈ চাগে আৰু বেছি দূৰ নাই ফাৰ্ষ্ট ব্লগ হয় গাইজ লাইক এটা কৰি যাব প্লিজ গাইজ ৰাস্তা পাৰ হ'ব লগা হ'ল আমাৰ এইটো ৰোডত মানে এই যোৱাকালি এক্সিডেণ্ট এটা হৈ গৈছে তাৰ কাৰণে মানে ভয় আৰু বহুত ভয় লাগে এনেও ৰাস্তা পাৰ হওঁতে সকলোৱে মানে চাই চিতি পাৰ হ'ব লাগে আৰু সেয়া ঢিং পাইছোঁ আৰু ঢিঙত সোমাইছোঁ আৰু কিমান দেখাব হেৰি নোৱাৰিম কেমেৰাটো ইমান ভাল নহয় চাগে তথাপি যিমানখিনি পাৰিছোঁ দেখাব চেষ্টা কৰি আছোঁ আৰু গাইজ যদি ভিডিঅ'টো চাই ভাল পোৱা অলপ হ'লেও চাই যদি আপোনালোকে ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যিমান পাৰে কৰি দিব ঢিঙত সোমাইছোঁ আৰু অ' ভাই তোৰ চাইকেলে ভাল চোন টেনশ্যন নাই পাইছোঁ শিৱ মন্দিৰ গাইজ মই বাবাৰ ভক্তৰো হয় কেলা ঢিঙৰ এক্সিডেণ্টটো কৰিছিল মই আপোনালোকক ঘৰত অহাৰ টাইমত মই দেখাই দিম বাৰু এতিয়া নেদেখাওঁ এতিয়া ঢিং আহি পালোহি আৰু মোৰ কাম এটাও আছে মানে অলপ তাৰ কাৰণে মানে বজাৰলৈ আহিব লগা হ'ল এখন হ'ল ঢিং বজাৰ গাইজ এখন ঢিং বজাৰ গাইজ মই মোবাইলটো অলপ অন কৰিব লাগিব অফ কৰিব লাগিব কেমেৰাটো এইখিনিত ভিৰ হয় অলপ তাৰ কাৰণে বজাৰৰ পৰা এইখিনি ভিৰ হয় স্কুল পাৰ হৈছোঁ বজাৰ পাৰ হৈ আহিলোঁ কিন্তু নেদেখুৱালোঁ অলপ ভিৰ হয় মানে এক্সিডেণ্টৰ ভয় থাকে বাট তাৰ কাৰণে দেখুৱাব নোৱাৰিলোঁ এতিয়া জগাৰ মন্দিৰ পাম আৰু এইখনেই স্কুল মই ইয়াত পঢ়িছিলোঁ ইয়াৰ পৰাই মেট্ৰিক পাছ কৰিছোঁ আৰু এইখনে জগন্নাথ মন্দিৰ সোমাইছোঁ কিন্তু কাকো দেখা নাই কিন্তু দেই মই জগন্নাথ মন্দিৰ হয় আমাৰ জগন্নাথ মন্দিৰ সোমাইছোঁ কিন্তু কাকো দেখা নাই আহিবনে নাহিবি মোক এনেই বেগেনা দিছে তাকে ভাবি পোৱা নাই নহ'লে উপায় নাই মোৰ কামটো কৰিমগৈ আৰু কিহৰ পেণ্ডেল দি আছে কিবা আহিব বোলে কাইলৈ শুনিছোঁ আমাৰ সকলোৱে মৰমৰ কোন আছিল পাহৰিলোঁ নহয় দীপলি নবা আহিব লাগে ইয়াত মিতাভ হ'ব বুলি কৈছিল ইয়াত দয়া আহিম বুলি কৈছিল তাই কি হয় নাজানো আৰু চাই থাকাচোন সকলোৱে কি হয় ফাইনেলি দয়াদাক লগ পাই গ'লোঁ আৰু তোমালোককো মই এতিয়া দেখুৱাম আৰু চবেই ফটো উঠি আছে চবেই হেৰি কৰি আছে সকলোখিনি দেখুৱাম ইয়াত চোৱা মানুহ চোৱা কিমান আছে চোৱা কিমান মানুহ কিমান মানুহ চোৱা চাৰিওফালৰ পৰা চোৱা কিমান মানুহ চোৱা কিমান মানুহ ইয়াত চোৱা চাৰিওফালৰ পৰা Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. And love is all we'll ever trust. Yeah. No, I don't wanna waste what's left. সাবস্ক্ৰাইব কৰিবা দেই আৰু মোৰ তাত যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে ইয়ালৈ গুচি যাবা গৈছোঁ আৰু ইয়াৰো চেনেল এটা আছে ইউটিউব অসম 2.6K চাবা ভিডিঅ' দিওঁ আৰু ছাবস্ক্ৰাইব কৰি থৈ দিবা Through the wastelands, through the highways, and on we'll go. গাইজ ফাইনেলি দয়াদাক লগ কৰি মই ঘৰলৈ আহি আছোঁ আৰু বহুত ভিৰ আছিল তাৰ কাৰণে মই গুচি আহিলোঁ এতিয়া মই ঘৰলৈ আহি আছোঁ বাট দয়াদাক লগ কৰা হ'ল আৰু
আৰু ভালো লাগিল আৰু যদি চাই তোমালোকে অলপ হ'লেও ভাল পালা ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যিমান পাৰা কৰি দিবা ভাই কৰি দিবা নিজৰ বুলি ভাবিয়ে তেতিয়াহ'লে আজিৰ কাৰণে বাই বাই